আজি মই বনাম কলমৌ শাক শুকান মাছৰ ভাজি। কেৰাহী গৰম হোৱাত অলপ তেল দি লৈছোঁ। তেল গৰম হোৱাত শুকান মাছখিনি মই অলপ ভাজি ল'ম। মাছখিনি লৰাই সৰু প্লেট এটাত উঠাই থ'ম। তেলখিনিত কাটি থোৱা পিঁয়াজ, ৰহুন, কেঁচা জলকীয়া দি অলপ লৰাই ল'ম। এতিয়া অলপ গোটা সৰিয়হ, হালধি, নিমখ দি অলপ লৰাই ল'ম। শাকখিনি দি লৰাই ঢাকনখন লগাই ৰাখিম। এতিয়া ঢাকনখন গুচাই অলপ লৰাই দিম। মাছখিনি শাকত দি অলপ লৰাই ল'ম। এতিয়া বনাম শিঙৰা মাছ। সৰিয়হ দি অলপ তেল দি লৈছোঁ। পিঁয়াজ দি লৰাই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। হালধি, নিমখ, জলকীয়াৰ গুড়া, জিৰাৰ গুড়া দি অলপ লৰাই মছলাখিনিত পানী দি লৈছোঁ। এইখিনি যোগাৰ আপোনালোকক দেখুওৱা নহ'ল। আমাৰ টিকলি মাছজনী শুই উঠিছিলে। মছলা ভজা হৈ গ'ল মাছখিনি। এতিয়া অলপ অলপকৈ দি লৰাই অলপ পানী দি লৰাই এতিয়া মই সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনি মাছত দি লৈছোঁ। অলপ লৰাই ঢাকনখন লগাই ৰাখিম। মাছৰ আঞ্জা হৈ গ'ল। এতিয়া মই অলপ বাৰী মছলা পাত কাটি দিছোঁ, গোন্ধটো ভাল লাগে। শিঙৰা মাছৰ আঞ্জা, কলমৌ শাকৰ ভাজি ৰেডি হৈ গ'ল। ধোৱা সিজোৱা হৈ গ'ল। এতিয়া অলপ চাহ খাই লওঁ।